নমস্কাৰ ৰাইজ, আজি মই আপোনালোকক ইউটিউবত ভিডিঅ' আপলোড কৰাৰ কিছু তথ্যৰ সৈতে অৱগত কৰাম। বলকচোন চাওক, ইউটিউবটো খুলি আমি এই প্লাছ চিনটোত দবাই আমি ক্ৰিয়েট এ শ্বৰ্ট বা আপলোড এ ভিডিঅ' কৰিলে আমাৰ ষ্টৰেজ হৈ থকা ভিডিঅ'টো আহি যায় আৰু আমি তেনেকৈ এড ছং বুলি কৰি আমি দবাই আমি ভিডিঅ'টো আপলোড কৰি দিওঁ। কিন্তু যোৱাকালিৰ পৰা মোৰ তেনেকুৱা হোৱা নাই, সেই গতিকে মই ক্ৰোম ব্ৰাউজাৰত গৈ www.youtube.com গৈ মই তেনেকৈ মোৰ চেনেলটো খুলি লৈছোঁ। একাউণ্টটো খুলি লৈ এনেকৈ খুলিছোঁ। চাওকচোন, একাউণ্টটো খুলি তেনেকৈ মোৰ চেনেলটো খোল খাই গৈছে। এইটো দেখিছে, মোৰ চেনেল খোল খাই গৈছে। এতিয়া মোৰ এই ফটোটোত মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি এনেকৈ মই অকণ বহলাই দেখাইছোঁ আপোনালোকক। তেনেকৈ আহিব আপোনালোকৰো। এনেকৈ কৰি এই ফটোটোত ক্লিক কৰি দিলে, আকৌ এবাৰ দবাইছোঁ। এই ফটোটোত ক্লিক কৰি তেনেকৈ ইয়ৰ চেনেলত ক্লিক কৰিম। ইয়ৰ চেনেল ক্লিক কৰাৰ লগে লগে মোৰ পুৰা চেনেলটো আপোনাৰ খোল খাই গৈছে, দেখিছে নহয়। এতিয়া মই কৰিছোঁ, এতিয়া চাওক, এই মেনেজ ভিডিঅ'ত ক্লিক কৰিব। মেনেজ ভিডিঅ'ত ক্লিক কৰি আপোনাৰ চেনেলটো আপোনাৰ ভিডিঅ' আপলোড যে কৰিম সেইটো খোল খাই যাব। চাই থাকক। এতিয়া আহি গৈছে, মই যিবোৰ ভিডিঅ' মই দিছোঁ ইউটিউবত গোটেইখিনি আহি গৈছে। এতিয়া চাওক, এতিয়া ওপৰত দেখিছে নহয়, ওপৰত মোৰ ফটোৰ লগত ক্ৰিয়েট বুলি আহিছে, দেখিছে নহয়। এই ক্ৰিয়েটটোত ক্লিক কৰিছোঁ মই। ক্ৰিয়েটটোত ক্লিক কৰি মই আপলোড ভিডিঅ'ত ক্লিক কৰিছোঁ। আপোনালোকৰো যদি তেনেকুৱা কিবা সমস্যা হৈছে ইউটিউবত ভিডিঅ' আপলোড কৰাৰ, তেনেহ'লে আপোনালোকেও কৰিব পাৰে। এতিয়া আপলোড ভিডিঅ'ত ক্লিক কৰাৰ লগে লগে মোৰ আগত এখন পেজ খোল খাইছে। তাত দিয়া আছে আপোনালোকৰ, এইটো লিখাই আছে আপোনাৰ ওপৰত চাব, আপলোড ভিডিঅ' বুলি এনেকৈ লিখা আছে। আৰু ইয়াত চিলেক্ট ফাইল বুলি দিয়া আছে। এই চিলেক্ট ফাইলটোত ক্লিক কৰিব। চিলেক্ট ফাইলটোত ক্লিক কৰি ইয়াত তলত চাওক কি কি আছে, ফটোজ, ভিডিঅ' ছিষ্টেম, মিডিয়া প্লেয়াৰ, ইউটিউব মিউজিক শ্ব'জ, মিউজিক ট্ৰেক, মাই ফাইলছ, ফটোজ, ইয়াৰ গোটেইকেইটা এপছ ইয়াত আহি গৈছে। এই এপছকেইটাৰ ভিতৰত আপোনাৰ ভিডিঅ'টো য'ত আছে ষ্টৰেজ হয় সেই ভিডিঅ'টো ক্লিক কৰিব। ভিডিঅ'টো ক্লিক কৰি আপোনাৰ য'ত আছে ষ্টৰেজ হয় ভিডিঅ'টো ক্লিক কৰিব। মই ধৰক এই ভিডিঅ'টো ক্লিক কৰিছোঁ। এই ভিডিঅ'টো ক্লিক কৰি হ'ল, এই ভিডিঅ'টো তাত আপলোড হৈ গ'ল। ভিডিঅ'টো আপলোড হৈ যোৱাৰ পিছত তেনেকৈ আপোনাৰ ইয়াত আহিছে। এতিয়া আকৌ বেক কৰক। বেক কৰি আপোনাৰ আকৌ ইউটিউব চেনেলটো খুলি ল'ব। ইউটিউব চেনেলটো খুলি আপোনাৰ প্লাছ চিনটোত দবাব। প্লাছ চিনটোত দবাই আপুনি ক্ৰিয়েট শ্বৰ্ট বুলি দিব। ক্ৰিয়েট শ্বৰ্ট দিয়াৰ লগে লগে আপোনাৰ ইয়াত ফটো দেখিছে তলত এটা, সেইটোত ক্লিক কৰিব। কৰাৰ লগে লগে আপোনাৰ এইটো দেখিছে নহয়, ভিডিঅ'বোৰ আহি যাব। ঠিক তেনেকৈ আপোনালোকেও কৰিব পাৰিব আপোনালোকৰ যদি সমস্যা হৈছে। ধন্যবাদ।